শিক্ষাৰ্থীসকল ফলাফল পাঠদান চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি বাক্যৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। আহাচোন আমি এটা বাক্যৰ প্ৰকাৰসমূহ কি চাওঁ। আজি আচলতে বাক্যৰ আমি যি প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম সেয়া বাক্যৰ গঠন অনুসৰিহে আলোচনা কৰিম। গতিকে গঠন অনুসৰি বাক্য তিনি প্ৰকাৰৰ। যে বাক্য কিদৰে গঠন হয় তাৰ ওপৰত নিৰ্ভৰ কৰি বাক্যক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো। গতিকে মই কি কলো, গঠন অনুসৰি বাক্য তিনি প্ৰকাৰৰ। ক সৰল বাক্য, খ যৌগিক বাক্য আৰু গ জটিল বা মিশ্ৰ বাক্য। এতিয়া আমি এই বাক্য প্ৰকাৰ এটাৰ বিষয়ে অলপ বহুলভাৱে আলোচনা কৰিম। যে সৰল বাক্যনো কাক বোলে? যে যি বাক্যত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে তাকে সৰল বাক্য বোলে। যে যিবোৰ বাক্যত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে সেই বাক্যবোৰ হল আচলতে সৰল বাক্য। আচলতে সৰল বাক্যবোৰ একো একোটা স্বতন্ত্ৰ বাক্য। উদাহৰণত মই দিছো, মই ভাত খাওঁ। এই বাক্যত মই কৰ্তা আৰু খাওঁটো সমাপিকা ক্ৰিয়া। চৰাই উৰে, ইয়াত চৰাই কৰ্তা আৰু উৰে সমাপিকা ক্ৰিয়া। ৰীণাই নাচিছে, ৰীণা কৰ্তা আৰু নাচিছেটো সমাপিকা ক্ৰিয়া। অৰ্থাৎ মই ভাত খাওঁ বাক্যটো সম্পূৰ্ণ হৈছে, চৰাই উৰে বাক্যটো সম্পূৰ্ণ হৈছে, ৰীণাই নাচে বাক্যটো সম্পূৰ্ণ হৈছে। গতিকে এনেধৰণৰ এই স্বতন্ত্ৰ বাক্যবোৰ য'ত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে এই ধৰণৰ বাক্যবোৰে হল কি সৰল বাক্য। গতিকে আমি বাক্যৰ প্ৰথম যিটো প্ৰকাৰ সৰল বাক্যৰ বিষয়ে গম পালো। এতিয়া আমি আহো যৌগিক বাক্য কাক বোলে। যৌগিক শব্দটোতে আমি মন কৰিব লাগিব যোগ হৈ থকা। যে যি বাক্যত দুটা বা ততোধিক স্বতন্ত্ৰ বাক্য কোনো অব্যয়ৰ দ্বাৰা যোগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তাকে যৌগিক বাক্য বোলে। যে যিবোৰ বাক্যত দুটা বা তাতকৈ বেছি স্বতন্ত্ৰ অৰ্থাৎ সৰল বাক্য বা মিশ্ৰ বাক্য হব পাৰে, যে যোগ হৈ থাকে, কিহৰ দ্বাৰা যোগ হব? অব্যয়ৰ দ্বাৰা, আৰু কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, সেই ধৰণৰ বাক্যবোৰক যৌগিক বাক্য বোলে। আমি উদাহৰণটো চালে বুজি পাম। উদাহৰণত মই দিছো, ল'ৰাজন দুখীয়া কিন্তু সাধু। ল'ৰাজন দুখীয়া কিন্তু সাধু, ইয়াত এই কৰ্তাটো ইয়াত কি হৈ আছে? উজ্জ্ব হৈ আছে। কাৰণ আমি এই ল'ৰাজনৰ বিষয়ে কৈছো। আমি যদি চাওঁ কি হব? ল'ৰাজন দুখীয়া কিন্তু ল'ৰাজন সাধু। ইয়াত দুটা বাক্য আছে, ল'ৰাজন দুখীয়া কিন্তু ল'ৰাজন সাধু। গতিকে আমি ল'ৰাজন দুখীয়া বুলি লিখিলেও এটা সম্পূৰ্ণ বাক্য, স্বতন্ত্ৰ বাক্য, আৰু ল'ৰাজন সাধু বুলি লিখিলেও কি এটা হব? স্বতন্ত্ৰ বাক্য। এই স্বতন্ত্ৰ বাক্য দুটা কিহে লগ লগাইছে? এই কিন্তু অব্যয়ে কি কৰিছে? লগ লগাইছে। ঠিক তেনেকৈ বৰষুণ আহিল সেয়ে মই নগলো। বৰষুণ আহিল সেয়ে মই নগলো। ইয়াত বৰষুণ আহিল ই এটা স্বতন্ত্ৰ বাক্য আৰু মই নগলো সিও এটা স্বতন্ত্ৰ বাক্য। কাৰণ এই দুটা বাক্য যদি আমি অকলশৰে লিখো, বৰষুণ আহিল সিও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব, মই নগলো সিও এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব। এই ধৰণৰ দুটা স্বতন্ত্ৰ বাক্যক আমি কি কৰিছো? অব্যয়ৰ দ্বাৰা লগ লগাইছো। গতিকে এই ধৰণৰ বাক্যবোৰে হল কি? যৌগিক বাক্য। এবাৰ আমি বাক্যৰ প্ৰকাৰৰ শেষ প্ৰকাৰটোলৈ আহো, যে জটিল বা মিশ্ৰ বাক্য। জটিল বা মিশ্ৰ বাক্যনো কাক বোলে? যি বাক্যত এটা প্ৰধান বাক্যৰ লগত এটা বা ততোধিক অপ্ৰধান বাক্য লগ লাগি সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰে তাকে জটিল বা মিশ্ৰ বাক্য বোলে। যে যিবোৰ বাক্যত এটা প্ৰধান বাক্য থাকিব আৰু সেই প্ৰধান বাক্যটোৰ অৰ্থ স্পষ্ট কৰিবলৈ তাৰ লগত সংগতি থকা এটা বা তাতকৈ বেছি অপ্ৰধান বাক্য লগ লাগি থাকিব আৰু সিহঁতে কি কৰিব? সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰে। তেনেকুৱা ধৰণৰ বাক্যবোৰে হল জটিল বা মিশ্ৰ বাক্য। আমি উদাহৰণত চালে দেখিম যে যাৰ বুদ্ধি থাকে সি সহজে বিপদত নপৰে। এতিয়া ইয়াত প্ৰধান বাক্য হল সি সহজে বিপদত নপৰে। সেই অপ্ৰধান বাক্যটোৰ
প্ৰধান বাক্যটোৰ অৰ্থ স্পষ্ট কৰিবলৈ তাৰ লগত আছে যাৰ বুদ্ধি থাকে। ই এটা বাক্য আৰু সি সহজে বিপদত নপৰে, সিও এটা কি বাক্য। এই দুটা বাক্যৰ ভিতৰত এইটো হল প্ৰধান বাক্য আৰু যাৰ বুদ্ধি থাকে সি হল অপ্ৰধান বাক্য। এই প্ৰধান বাক্যটোৰ অৰ্থ স্পষ্ট কৰিবলৈ তাৰ লগত এই অপ্ৰধান বাক্যটো লগ লাগি আছে। অৰ্থাৎ যাৰ বুদ্ধি থাকে সি সহজে বিপদত নপৰে, অৰ্থাৎ বুদ্ধিয়ক লোক সহজে বিপদত নপৰে আমি যদি সৰল লিখো। গতিকে সেই কথাটো বুজাইছে যে এই সি সহজে বিপদত নপৰে কোন, যাৰ বুদ্ধি থাকে। গতিকে বাক্যটোৰ অৰ্থ স্পষ্ট কৰিবলৈ প্ৰধান বাক্যটোৰ লগত এনেদৰে অপ্ৰধান বাক্য এটা লগ লাগে। গতিকে এই ধৰণৰ বাক্যবোৰ হল জটিল বাক্য। যি সময়ত কিতাপ পঢ়া সেই সময়ত হাই ৰুমি নকৰিবা, সেই সময়ত হাই ৰুমি নকৰিবা, যে ইয়াত এইটো প্ৰধান বাক্য। সেই সময়ত বুজিবলৈ গ'লে কোনটো সময়ৰ কথা কৈছে, অৰ্থাৎ এই প্ৰধান বাক্যটোৰ অৰ্থ স্পষ্ট হবলৈ তাৰ লগত এইটো অপ্ৰধান বাক্য লগ লাগিছে। যি সময়ত কিতাপ পঢ়া কি হল অপ্ৰধান বাক্য। সেই অপ্ৰধান বাক্যটো লগ হোৱাৰ কাৰণে প্ৰধান বাক্য। সেই সময়ত হাই ৰুমি নকৰিবা, যে হাই ৰুমি নকৰিবা কোন সময়ত, যে কিতাপ পঢ়াৰ সময়ত। গতিকে এই প্ৰধান বাক্যটোৰ অৰ্থ স্পষ্ট কৰিবলৈ এই অপ্ৰধান বাক্যটো ইয়াৰ লগত লগ লাগিছে। গতিকে এইটো লগ লগাৰ কাৰণে এই গোটেই বাক্যটোৰ আচলতে অৰ্থটো কি হৈছে, স্পষ্ট ৰূপত সম্পূৰ্ণ ভাৱ প্ৰকাশ পাইছে। গতিকে এনেদৰে এটা প্ৰধান বাক্য আৰু তাৰ লগত এটা বা ততোধিক অপ্ৰধান বাক্য লগ হৈ সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰিলে সেইবোৰে হয় আচলতে কি জটিল বা মিশ্ৰ বাক্য। গতিকে আজি আমি এই ভিডিঅ'টিত বাক্যৰ গঠন অনুসৰি যি তিনিটা প্ৰকাৰ সৰল, যৌগিক, জটিল আৰু মিশ্ৰ, জটিল বা মিশ্ৰ এই তিনিটা ভাগৰ বিষয়ে আলোচনা কৰিলো। আশা কৰিছো তোমালোকে বাক্যৰ এই প্ৰকাৰকেইটাৰ বিষয়ে বুজি পাইছা আৰু ইয়াৰ পাছত আমি বাক্যৰ পৰিৱৰ্তন অৰ্থাৎ সৰলৰ পৰা জটিল, সৰলৰ পৰা যৌগিক, জটিলৰ পৰা সৰল বা যৌগিকৰ পৰা সৰল কিদৰে কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেন্টত কমেন্ট কৰিব পাৰিবা আৰু পাছৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।